হেল্ল' ঐ শুন না ক মোৰ যে লগৰ ভূপালী পিছৰখিনি ক তাইৰ ন আজি বাৰ্থডে আছিলে তো মই কি কৰিব লাগে তই মোক থৈ আহিবি মই এতিয়া নোৱাৰোঁ দেই আৰু তোক থৈ আহিবলৈ মই তোৰ কোন তয়ো যে মানে হাৰে তই মোৰ বেষ্ট ফ্ৰেণ্ড আকৌ কেৱল বেষ্ট ফ্ৰেণ্ডেই নে থেই ফটুৱা কৰবাৰ হ'ব দে 5টা বজাত ৰৈ থাকিবি মই থৈ আহিম তোক অ'কে তই আহিবি হা অ'কে ঠিক আছে বাই বাই কি হ'লনো এনেকে যে হাঁহিছ চিলভাৰ কুৰ্তি এইটো চিধাই দিছো তোৰ লিজে আজি হাৰে ভূপালীয়ে পিন্ধিব দিছিল কাৰণেহে পিন্ধিছো কিবা আৰে ৰচোন ঐ পাগলী কান্দিছ কেলে চা আহা চাচোন তই কান্দিলে জানো মোৰ ভাল লাগে কিয় মই কান্দিলে তোৰ কিয় ভাল নালাগে সেইটোৱেতো কথা নিৰ্বেলিত পৰিছ নহয় মই নকলে জানিবা তুমি কিন্তু নুবুজা কৈ নাথাকিবা বল বল এতিয়া দেৰি হৈছে বল ঐ ভূপা মালটো পাতাইলে না ওইয়া এইফালে আ হ্যাপি বাৰ্থডে মাই থেংক ডিয়াৰ ইউ ফাইনেলি আজি চুৰিদাৰ এৰিলি অনলি ফৰ ইউ প্ৰীতম দা কাম হিয়া মিট মাই কাজিন প্ৰীতম বৰুৱা হাই 1 মিনিট ৰচোন তহঁতে কথা পাত মই কেকটো লৈ আহোঁ আহি আছো বেলা ঐ কি হ'ল একো নকলি যে তোৰ কি সঁচাকৈ ভাল লাগিছে নেকি পাগল নেকি ভাল লাগিছে তই জানইচোন মই কাৰো লগত চিৰিয়াছলি থাকিব নোৱাৰোঁ গুড ময়ো সেয়াই বিচাৰোঁ মানে তাইৰ লগত মোৰ এটা পুৰণা হিচাপ বাকী আছে চা তোক মই পতাই দিব পাৰিম কিন্তু তই তাইক এনেকৈ প্ৰেমৰ জালত বেয়াকৈ ফচাবি যে মানুহে কেৰেক্টাৰলেছ বুলিবলৈ বাধ্য হয় হৈ যাব থেংক ইউ ভূপালী থেংক ইউ ছ' মাছ ৱেলকাম মই গৈ থাকোঁ দে পলম হ'ল ৰাতি হ'লে দিগদাৰ হ'ব প্ৰীতম দাই থৈ আহিব মই উবেৰ বুক কৰিলোৱে নালাগে দে বাই বাই ঠিক আছে যা বাই বাই বাই
তই যদি হিয়াক ভালে পাৱ তেতিয়াহ'লে কৈ নিদিয় কিয়? প্ৰাপ্তি মানেইতো প্ৰেম নহয়। অপ্ৰাপ্তিটো কেতিয়াবা ভাল পোৱা লোকে থাকে। ভয় লাগে, তাইক হেৰুৱাৰ ভয়, বন্ধুত্বৰ এনাজৰীডাল ছিঙি যোৱাৰ ভয়। থেই, তোৰ একপক্ষীয় প্ৰেম লাভ নাই। আবে একপক্ষীয় ভাল পোৱাৰ মাদকতা তই কি বুজিবি? হিয়াত কেতিয়াবা ঠাই ল'ব পাৰোঁ নে নোৱাৰোঁ মই নাজানো, কিন্তু মোৰ হিয়াৰ স্থান সদায় থাকিব। তাই মোক ভাল নেপায় তাৰ অৰ্থ যিটো নহয় যে তাইক ভাল পোৱাৰ অধিকাৰ মোৰ নাই। আৰে যাক পোৱাটো কপালতেই নাই, তেওঁক ভাল পোৱাৰ মজাই বেলেগ। প্ৰতিটো সঁচা ভাল পোৱা একপক্ষীয় নহ'ব পাৰে, কিন্তু একপক্ষীয় ভাল পোৱাবোৰ সদায় সঁচা হয়। একপক্ষীয় প্ৰেমত স্বাৰ্থ কিবা পোৱাৰ হাবিয়াস নাথাকে, য'ত মাজত থাকে নিৰ্ভেজাল মৰম আৰু সীমাহীন ভাল পোৱা। মোৰ হৈছে কি? বাৰে বাৰে তাৰ মুখখনে মনলৈ আহে যে। মই বাৰু প্ৰেমত পৰিছোঁ নেকি? প্ৰীতম বৰুৱা মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে। হেল্ল'। অঁ পাইছোঁ।
मुझको बीना है बीने दो मुझको खोना है खोने दो तुम अमीर हो बदनसीब हो ना 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 तो निशा कुछ? अरे? प्रीतम প্ৰীতম I love you প্ৰীতম মানে ভূপালীৰ কাজিন নহয় জানো প্ৰীতম পাৰ্থ তই ইয়াত ছি তোক মই এনেকুৱা বুলি ভবা নাছিলোঁ চাই হিয়া তই মোক ফুল বুজিছ মই ভুল বুজিছোঁ হা আচলতে এতিয়া বুজিছোঁ ভূপালীয়ে মোক তোৰ পৰা কিয় দূৰত থাকিব দিছিল চাই হিয়া তই এতিয়া নুবুজিবি যোৱাকালি তই নিচাত আছিলি অঁ গুড যোৱাকালি মই নিচাত আছিলোঁ সেইটো কাৰণে তই ভাল সুযোগ লৈছ বাহ হিয়া তই কথাটো শুনিবলৈ ট্ৰাই নকৰ কিয় প্ৰীতম ভাল ল'ৰা নহয় উফ কি ভাল কি বেয়া সেয়া তই মোক বুজাবলৈ নাহিবি অ'কে আৰু তই কিমান ভাল হা ৰাতি অকলশৰীয়া ছোৱালী এজনী পাই হিয়া মোৰ ভালপোৱাখিনিক দুৰ্বলতা বুলি নাভাবিবি প্ৰীতম বৰ ব্যস্ত নেকি অ' নাই দাদা এনেই অলপ ওলাই যাওঁ বাহিৰলৈ পিছে জি এফজনীৰ খবৰ কি অ' আমাকো চিনাকি কৰাই দিবা শুনিছোঁ আমাৰ ভূপালীৰ লগত হেনো কি জি এফ চ' ফানি তাই মোৰ জি এফ নহয় জাষ্ট টাইম পাছ কিমান ছোৱালী বৰবাদ কৰ হা অন্ততঃ হিয়াকটো এৰি দে সময় থাকোঁতে ভাল হ নহ'লে লাষ্টত বৰলা হৈ থাকিবি হেল্ল' পাৰ্থ অঁ ক ভূপালী আৰু প্ৰীতমে মিলি কিবা ষড়যন্ত্ৰ কৰিছে আজি হিয়াই প্ৰীতমৰ ৰুমত যাব কি হয় ঠিক নাই ভাই বচা তোৰ একপক্ষীয় প্ৰেমক মই ঠিকেই ভাবিছিলোঁ দে হ'ব দে দে বাই প্ৰীতম তাক মই থাকোঁতে তাইক কোনে একো কৰিব নোৱাৰে শেষ কৰি পেলাম কি হ'ল কাম কিমান দূৰ আগবাঢ়িল ড্ৰিংক কৰে একো এইবাৰ যদি অকণমান চেনি দিওঁ কাম হৈ যাব তই কেমেৰা আনিছ সেয়া মোৰ কাম নে তোৰ কাম হ'ব দে মোবাইলেতে কাম চলাবি তই এতিয়া ইয়াৰ পৰা যা তাই দেখিলে বেয়া হ'ব ফুপা তই তোক মই নিজৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবিছিলোঁ আৰু তই এইবোৰ কি মানে তই হা কেনে ইমান দিন ৰিলেশ্যনত থাকিলোঁ অলপ মৰম কৰিব নেকি এইবাৰ মৰম কৰিম বুলি ভাবিছিলোঁ কিন্তু চব বৰবাদ কৰি দিলোঁ প্ৰীতম তোমাৰ একো হ'ব নালাগে বহুত হ'ল তোৰ চালা ফুকা তোৰ কুকুৰ ছোৱালী হৈ লাগে তোৰ গা জ্বলিছে কিয় হা হৈ হিয়া আনা দুয়োটা মিলি এনজয় কৰোঁ ভাল পাওঁ তাইক মই ইয়াৰ পৰা ভাল পাওঁ যি ভাল পাওঁ তোৰ নিচিনা কুকুৰটোৱে একো বুজি নাপায় তই ভূপালী তইতো ছোৱালীৰ নামত কলংক এজনী ছোৱালী হৈ আন এজনী ছোৱালীৰ ইমান বেয়া চিন্তা কৰ তই তোৰ আৰু তাইৰ মাজত এইটোৱে ডিফাৰেঞ্চ বল হিয়া
এতিয়াহে বুজিছোঁ মই কান্দিলে তোৰ কিয় ভাল নালাগে। প্ৰকৃত ভালপোৱাজন দেখোন ওচৰতে আছিল, তথাপিও মই নুবুজিলোঁ নে? প্ৰীতমৰ প্ৰতি মই এনেকুৱা এটা এট্ৰেকশ্যনত আহি পৰিছিলোঁ যে মই নিজকে ৰখাবই নোৱাৰিলোঁ। আৰম্ভ হ'লেতো শেষ নিশ্চয় হ'ব, কিন্তু শেষৰ পৰা যি আৰম্ভ হয় তাৰ শেষ কেতিয়াও নাথাকে। সদায় থাকিবি ন মোৰ লগত? থাকিম কোনজনী। আৰু যদি মই কেতিয়াবা হেৰাই যাওঁ? হেৰাই গ'লে বিচাৰি লওঁ, তুমি সলনি নহ'বা। কেতিয়াও নহওঁ।